Hello viewers, কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৱে ভালে আছে। মোৰ লগত আছে মিস্টাৰ মাইকেল। আমি এতিয়া গৈ আছো কেলামাত। সো আমি গৈ আছো এতিয়া আপোনাৰ 12টা মান বাজিছে। উলাইছো ঘৰৰ পৰা। কালি পিকনিক খাই আহি মানে একদম টায়াৰ্ড হৈ গৈছিলো। তো মৰ্নিং যাম বুলি ভাবিছিলো কিন্তু নহল। এতিয়া উলাইছো 12টা মান বজাত। গৈ আছো পাতহালদিয়া বুলি এটা ফাৰ্ম হাউস নে ৰিজৰ্ট হয় এটো গম নাপাও। গৈ ফালে গম পাম কি হয়। সো গৈ আছো এতিয়া আপোনালোকক দেখাই আছো কি আছে তাতে। বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলো, যোৱা হোৱা পৰা নাছিলে। এতিয়া গৈ আছো। সো আমি গৈ আছো এতিয়া। সিধা সিধি গৈ থাকিলে আপুনি গম পাবই আপোনাৰ লোকেল ধাবা বিলাক যে আছে ৰাণীৰ ফালে সেইবিলাক সোমাই গলে পুৰা সিধা সিধি গৈ থাকিলে আগত গৈ থাকিলে আপোনাৰ এটো মেঘালয় সোমাৰ পিছতে এটো পায়। আপোনাৰ ৰাস্তাবোৰ ইমান ভাল নাপাব। ৰাস্তাবিলাক অকমান মাজে মাজে গাঢ়া মুঢ়া আছে। এইবিলাক আপোনালোকে অলপ কষ্ট পাব গাড়ী লৈ আহিলে। আৰু বহুত ট্ৰাক চলি থাকে। নাপা আৰু বৰ দিবে ওপৰত উঠা দেখা আছে কিন্তু এইটো। ঠিক আছে। অলপমান এনেকা ৰাস্তা। ওয়াও। এই কি বতা দেখছ না ওপৰত কি চালে। মজা। এই পাহাৰখনত মাৰা ওপৰত। এফালে এই মোৰে বলে এ পালো ঠিক আছে মোৰে বলেছি বে সরি শক্তিমান জুনিয়র জি দেখো সরি জুনিয়র জি এই কোনো নাই রে ভয় লাগে আন্ধারা কাই মে এখন নাই কি বল झुकूंगा नहीं साला। पुष्पा नाम सुन के फ्लावर समझी क्या? फायर है मैं। এই খন জঙ্গল সেই খন ফায়ার খন झुकूंगा नहीं সালা। অলপ সুমসান হয় বাৰু এখিনি। ইমান মানুহ চানো অহা যোৱা দেখা নাই। পাতহালদিয়া হলিডে ৰিজৰ্টখন চাগে সেইফালে আছে অকমান আগত। পালো এই খন বহুত ডাঙৰ কেম্পাছ হয়তো। 210 মিটার 200 মিটার 190 180 70 कमाल करते हो अर्गेंडा हम है कमाल करते हो पांडे जी। ये है कि नहीं हमको भी डाउट हो रहा है वही है। लेकिन अभी क्या है बंद। সো আমি ৰাণীখামেৰ গৈ আছো এতিয়া। আমাৰ প্লেনটো কেনসেল হ'ল। আমি পাতহালদিয়া যাম বুলি ভাবিছিলো কিন্তু তাতে বোলে বুকিং কৰিব লাগে। তো তাতে আমি গ'লো কিন্তু আপোনাৰ তাতে সোমাব নোৱাৰিলো। সো আমি গৈ আছো এতিয়া ৰাণীখামেৰৰ ফালে।
আমি চাগে চিধা যাব লাগিব চিধা ন চিধা 9 কিলোমিটাৰ আৰু 9 কিলোমিটাৰ আছে হৈ যাব আৰু খাইচাং ৰিজৰ্ট চিধা নহয় এইটো ৰাণীখামাৰ এইফালে লিখা আছে দেখা নাই এইটোহে ৰাণীখামাৰ ওহো তুমি যে কি চোৱা ন ওহো চান্দুবি ঠিক আছে এইফালে ৰাণীখামাৰ এইফালে ঠিক আছে এইটো ঠিক আছে 7 কিলোমিটাৰ পালো দে আৰু কি ধুনীয়া ৰাস্তা ন What a nice place. What a nice কি মজা upside down upside up এই 3 নম্বৰ গিয়াৰ উঠিব 3 নম্বৰ গিয়াৰত উঠি আছে মোৰ গাড়ী এতিয়া লাহেকে উঠাম না এটা 2 নম্বৰ লগাব লাগিব চান্দুবি আইলেণ্ড কেম্প এইপিনে আইলেণ্ডো আছে আহিব লাগিব এইবিলাক জেগা মই দেখাই নাই আইলেণ্ড দেখা নাই কেম্পিঙৰ কাৰণে হয় আৰু কেম্পিং কৰিব পাৰি জাগা মজা পুৰা সাইলেণ্ট প্লেচ হয় ন ধুনীয়া নো হাল্লা গুল্লা এই বগলীটো উঠি গ'ল চাগে মানুহজনী ইমান বসবাস নাই এইফালে আছে গাঁও এৰিয়া হয় ৰুৰেল এৰিয়া পলিৰ দৰে পৰি আছে এইটো হেৰিটো ভালটো আমি ফাইনেলি পাই গ'লো ৰাণীখামাৰ এইখনে হয় ৰাণীখামাৰ তো ভিতৰত গৈ আছো আপোনালোকক দেখাই আছো বলক ৰিসৰ্টে হয় মাখন ৰাণীখামাৰ এটা ফটো মাৰো নেকি হ'বলা এইটো দি মাৰো নেকি নালাগে এইটো দি মাৰে নাও চাও চলাও নেকি ভাল যায় এই মজা ধুনীয়া আছে ন আমাৰ এনেকৈ ঘৰতে বনাব লাগিব বনাই থাকতে নেটটো পুৰা আছে 4G ইয়াত 4G ভিতৰত সোমাই আহি আপুনি এনেকুৱা ধৰণৰ পৰিৱেশ দেখা পাব
ভাল লাগে, বহুত ধুনীয়া পৰিৱেশ এটা, নিৰল আছে। আপোনালোকৰ ফ্ৰণ্ট চাইডে এনেকৈ লেক এটা পাব। আৰু এইফালে আপোনাৰ বালিচৰ আছে, ইয়াতে আপুনি খেলিবও পাৰে, বহুত ধুনীয়া ধুনীয়া এক্টিভিটিজ আছে, এখেতসকলে পূৰা যোগাৰ কৰি দিয়ে। এইখনে আৰু ৰাণীখামৰ। তো এক ৰাউণ্ড মাৰিব পাৰি আৰু সেইটোৱে আৰু ৰাণীখামেৰ। ইয়াতে আহিলেও আপোনালোকে বুক কৰিব লাগিব। আপোনাৰ যদি ব্ৰেকফাষ্টৰ পৰা গোটেই লাঞ্চৰলৈকে থাকে তেতিয়া আপোনাৰ 1300 লয়, আৰু আপোনাৰ যদি অকল লাঞ্চ কৰে তেতিয়া 1100 লয়। মৰ্ণিং টাইমৰ পৰা আপোনাৰ ব্ৰেকফাষ্ট একবাৰ চব দিব। এইটোৱে প্লেচ হয়, এনেকৈ দেখাই দিওঁ লাহে লাহে দেখোন। কেয়াৰটেকাৰজন আহি পাইছে, বলকচোন সোধো কি পায় ইয়াতে। কি মানে কেনেকুৱা খানাটো কেনেকৈ বুকিং কৰিব লাগিব? আপুনি এইখন হেৰি কৰক, এইখন যিখন পষ্টাৰ ৰানিখামাৰ দ্য ৰিট্ৰিট, সেইটোত চাৰ পাছত গোটাইখিনি ওলাই যাব, নেটত পাব, ফেচবুকত পাব। মানে আপুনি খানাৰ আইটেমটো গোটাইখিনি পাব, চব পাই যাম, মানে চব ট্ৰেডিশ্যনেল ফুড পাই যাম, গোটাইখিনি পাব। সেইটো ফটো কৰি আপোনাৰ ফেচবুকত, নেটত গোটাইখিনি হৈ যাব। ৰাণীখামাৰ যে কয় এইখনেই হয় মানে, আৰু সেইফালেও কিবা আছে নেকি? নাই, সেইপিনে আছে, থাকিলেও নাই আৰু তেনেকুৱা। ৰাণীখামাৰ এইখনে, ৰাণীখামাৰ দ্য ৰিট্ৰিট। দ্য ৰিট্ৰিট, অ'কে। ইয়াতে মানে যিমান মানুহ আহে চব বুকিং কৰিয়ে আহে ন? চবখিনি বুকিং। ইনষ্টেণ্ট মানে একো নাপায় মানে? এনেই ডাইৰেক্ট আহিলে আপোনালোকে একো খাবলৈ দিব, চাহ এক থোপ নাপাব। হয় নেকি? অঁ, ত এইবিলাক মানুহ যে আহি আছে কিছুমান এতিয়া এইখিনি টাইমত, সিহঁতেতো এনেই ঘূৰি যাব লাগিব। সেইবিলাক এনেই ঘূৰি যাব লাগিব, বাধ্য, উপায় নাই। আৰু খানাটো তেনেকৈ যোগাৰ কৰি আগতীয়াকৈ হিচাপত মানে কৰা নাযায়। যেতিয়া বুকিং হ'ব, বুকিং হোৱাৰ পাছত গোটাইখিনি আপোনালোকৰ আইটেম গোটাইখিনি পাব। তাৰ লগতে আকৌ মানে কি কিবা যদি আপোনাৰ নিচা যিকোনো আপুনি যি খায় আৰু লাল খায়, বগা খায়, সেইটো আপোনালোকৰ সেইটো নিজৰ কথা আৰু সেইটো আমি গোটেইখিনি পাই যায় আৰু আপুনি যদি সেইবিলাক খায় আপোনালোকে নিজে লগত লৈ আনিব। তাতে খোৱাটো কিন্তু খোলা। অ'কে, আমি নিজে লগত লৈ আহি পেলাই খাব পাৰোঁ, লগত লৈ আহি কিনে খাব লাগে। স্নেক্সৰ আইটেমো বহুতকেইটা, গতিকে সেই আইটেমৰ লগত আপোনালোকে চাটনি কৰি খাব পাৰে। মানে বস্তুটো আনি পেলাই ইয়াতে যি অৰ্ডাৰ কৰোঁ আৰু মানে যি মানে মই অলপ আগতে ক'লোৱে 37 আইটেম। 37 আইটেম লাঞ্চক গিলি ডিনাৰো হয়, ইয়াতে থাকিব পাৰি নেকি? থাকিব পাৰে। কেম্পিঙৰ ব্যৱস্থা আছে? কেম্পিঙৰ ব্যৱস্থা আছে, টেণ্ট আছে। আপুনি য'ত পায়, বালু ধুৱে কিবা হেৰি। কেনেকৈ লয় টেণ্টৰ? টেণ্টত মানে আপোনাৰ পাৰ হেড আমি 3000 কি খোৱা লোৱা। আজি 7টাৰ পৰা আহিলে আপুনি নেক্সট দিনা 2:30, 3টা, 4টা বজাত যাব আছে। সেইটোৱে আৰু। ঠিক আছে, হ'ব, মই জানিলোঁ, ভাল লাগিলে। মই ফেমিলি লৈ আহিব পাৰিম? ফেমিলি আৰামছে তাতে মানে থাকাকে আহিম, মানে কেম্পিং চেম্পিং কৰাকে। আপোনাৰ কিমানকৈ লয় বুলি ক'লে কেম্পিঙত? পাৰ হেড 3000। পাৰ হেড 3000? হয়, আৰু বাচ্চাৰ কাৰণে সেইটো ফ্ৰী আছে। এই 10 বছৰত ওপৰত হয় নেকি? তেতিয়াহ'লে সেইটো 3000টো হ'ব। আৰু 10 বছৰৰ তলত আপোনালোকে মানে কি বিনা 5, 6, 7 বছৰ এনেকুৱা। ইয়াতে বঢ়িয়াকৈ কেম্পিং কৰিব, ধুনীয়াকৈ থাকিব। আৰু কোনটো ছিজনত আহিব লাগে মানে? পানী আমি ইয়াতে একো নকৰোঁ, খালি গোটাইখিনি গাৰ্ডো ৰাখোঁ আমি ৰাতি। যেতিয়া পাৰ্টি হ'ব গাৰ্ড থাকিব,
আপোনালোকে একো টেনশ্যন ল'ব নালাগে ৰাতি থাকোঁতেতো বুকিং কৰিব নালাগে কথাই কৰিব লাগিব তাতে বুকিং কৰিব লাগিব কৰিবই লাগিব এইটো এইটো বুকিংটো যোৱা সময়ত আপোনালোকে সেই এই তাতে তাৰে নাম্বাৰটো যে আছে তাৰ পৰা আমি বুকিং কৰিম ৰাণীখামাৰ দা ৰেট্ৰিট ওলায়ক লাগে আপোনালোকে ফেচবুক বা নেটত তেতিয়া কথাখিনি খানাৰ আইটেম পাব এতিয়া বুকিং কৰিব অনলাইন বুকিং কৰিব পাৰিম অনলাইন বুকিং কৰিব ঠিক আছে থেংক ইউ ঠিক আছে অকণমান পাৰলৈ নামি আহিলোঁ আমি তাতে মানে লাঞ্চৰ ব্যৱস্থা নাছিলে চ' আমি নাখালোঁ আৰু চ' পাৰটো চাই লওক এনেকুৱা বহুত ধুনীয়া দেখি ইয়াৰ পৰা ভাল লাগিছে দাদাই আমাক গোটেইখিনি ক'লে ইয়াতে তাৰমানে আপোনালোকে বুকিং কৰিহে আহিব লাগিব এনেই আহিলে আপোনালোকে যদি আহে এনেই ফুৰিবৰ কাৰণে আহিব পাৰে কিন্তু আপুনি লাঞ্চ ডিনাৰ একো নাপাব ইয়াতে বুকিং কৰাবিলাককহে আপোনালোক ইহঁতে প্ৰভাইড কৰে বাকী আপোনাক এনেই এণ্টাৰটেইন নকৰে মানে বেলেগক এণ্টাৰটেইন নকৰে আৰু যদি খাব বিচাৰে তো অলপমান কষ্টলি পে' কৰিব লাগিব বহুত কষ্টলি হৈ যায় তো আপোনালোকে নৰ্মেল যদি খাব আহে তেতিয়াহ'লে আপোনালোকে একেবাৰে কেম্পিঙৰ কাৰণে আহিলে বেছি ভাল হয় থকাকৈ আহিলে তো মৰ্ণিং টাইমৰ পৰা আপুনি আহি পিনে ইয়াতে গোটেই দিনটো স্পেণ্ড কৰিব পাৰে তো এইফালে দেখিছে আপোনাৰ এটা ধুনীয়া লেক এটা আছে লেক নে নদী হয় এখন লেকে হয় আপোনালোকে ইয়াতে এইটো এৰিয়াত আপোনালোকে কেম্পিং কৰিব পাৰে ইহঁতে বন্দবস্ত কৰি দিব গোটেইখিনি ইন্তজাম আছে ইহঁতৰ তো ইয়াতে আপোনালোকে আহি ভালেখিনি টাইম স্পেণ্ড কৰিব পাৰে আপোনাৰ ইয়াতে বহুত ধুনীয়া ধুনীয়া এক্টিভিটিছো আছে আৰু এটা কথা কৈছে এখেতে আপোনালোকে যদি আহে কেম্পিঙৰ কাৰণে যদি আহে তো আপোনাৰ ফেমিলি লৈ কেম্পিং কৰিব পাৰিব আৰু যদি ছিংগেলকৈ আপোনালোকৰ যদি ফ্ৰেণ্ডছৰ লগত আহে ফ্ৰেণ্ডছৰ লগত পাৰিব কিন্তু গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বা এনেকৈ ছোৱালীৰ লগত মানে পিকনিক কৰাটো মানে ইয়াতে নিষেধ আছে তো তেনেকৈ পিকনিক কৰিব নোৱাৰিব এনে খানা পিনা খাবৰ কাৰণে আহিব পাৰে বুকিং কৰিব লাগিব আৰু খুৰা আহিছোঁ আহিম হা ঠিক আছে বেক সাইডে হৈ যা বলা যাও এতিয়া গৈ আছোঁ ঘৰলৈ আমি তাতে নাখালোঁ একো বুকিং নাই কাৰণে আমাৰ কাৰণে ফুড প্ৰভাইড কৰিব নোৱাৰিলে তো গৈ আছোঁ আৰু বেলেগ এটা জেগাত খাই লওঁ আৰু ৰাস্তাত যদি ক'ৰবাত পাওঁ তো আপোনালোকে আহিলে ইয়াতে বুকিং কৰি আহিব নহ'লে আপোনালোকে একো নাপাব ঠেংগা পাব ঠেংগা তাৰপৰা ওলাই আহি আমি ৰাস্তাতে বাইদেউৰ দোকান দুখনমান পালোঁ কিয় আহিছে আগতে কোন আছিল দুটা বা আহি নুগুচাই দেখোন না কিবা ফাদি পালে নেকি আমাক কেনেকে ৰুটি মাংস আছে নাই ৰুটি মাংস নহ'ব আমাৰ মালিক দুটাকে হাঁহি আছো আপোনালোকে হাঁহা নাই এই দুটা খাই আছে নেকি কি আছে ইয়াতে মাংস নাহে নেকি আপোনালোকে নাখায় নেকি আকৌ গাহৰি নেকি গাহৰি গাহৰি থাকিলে খালো হয় তাকেতো কি বেদৰ অমা বেদৰ হয় নেকি অমা বেদৰ মানে গাহৰি আমি ৰুটি চব্জি অমলেট বইল এগ গোটেইবোৰ খালোঁ বিৰাট ভোক লাগিছিলে বাইদেউহঁতে ধুনীয়াকৈ আমাক দিলে খাবলৈ এয়াই আৰু আকৌ এটা নতুন ব্লগৰ সৈতে আপোনালোকৰ মাজলৈ সোনকালে উপস্থিত হ'ম তেতিয়ালৈ
লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু যিবোৰে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক বহুত বহুত ধন্যবাদ থেংকছ ফৰ ৱাচিং টিল দেন টাটা বাই বাই থেংকছ ফৰ ৱাচিং